নমস্কাৰ কৃষক বন্ধুসকল, আমাৰ আসাম এগ্ৰি ফাৰ্ম চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি নহৰু খেতিৰ বিষয়ে আলোচনা কৰিম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই অলপ হ'লেও উপকৃত হ'ব। নহৰু এবিধ মছলাজাতীয় শস্য, যদিও ইয়াৰ বহুতো ঔষধি গুণো আছে আৰু পৃথিৱীৰ ভিতৰতে ভাৰতবৰ্ষত সকলোতকৈ বেছি নহৰু উৎপাদন হয়। নহৰু খেতিৰ বাবে সাধাৰণতে বালিচহীয়া মাটি উপযোগী। মাটিত যথেষ্ট পৰিমাণে জৈৱিক পদাৰ্থও থাকিব লাগে। আনহাতে মাটিৰ অম্লতা 5.7 পৰা 7.5 ভিতৰত হ'ব লাগে। শুকান নহৰুৰ সৰু সৰু ফুটাবোৰকে বীজ হিচাপে ব্যৱহাৰ কৰা হয়। প্ৰতি বিঘা মাটিত ৰোপণ কৰিবৰ বাবে 50-60 কেজি নহৰু ফুটাৰ আৱশ্যক হয়। নহৰু খেতি কৰিবৰ কাৰণে শেষৰ বাৰ হালৰ সময়ত প্ৰতি বিঘা 2 টন গোবৰ সাৰ, 15 কেজি ইউৰিয়া, 50 কেজি ছুপাৰ ফছফেট, 15 কেজি পটাছ সাৰ প্ৰয়োগ কৰিব লাগে। আৰু বীজ সিঁচাৰ 30 দিনমান পিছত 10 কেজিমান ইউৰিয়া সাৰ আকৌ প্ৰয়োগ কৰিব লাগে। নহৰু সাধাৰণতে আগষ্ট মাহৰ পৰা নৱেম্বৰ মাহৰ ভিতৰত ৰুব লাগে। নহৰুৰ ফুটাবোৰ শাৰী শাৰীকৈ 5 পৰা 7 চেণ্টিমিটাৰ অন্তৰত পুতিব লাগে। বৰষুণৰ পৰিমাণ বেছি থাকিলে অলপ পলমকৈ নহৰু ৰোপণ কৰাই ভাল। খৰাং বতৰত 10 দিনৰ ব্যৱধানত পানীৰ যোগান ধৰিব লাগে। আনহাতে শস্য চপোৱাৰ এমাহ আগতেই পানীৰ যোগান সম্পূৰ্ণৰূপে বন্ধ কৰিব লাগে। শস্যত গজি উঠা বনবাতবোৰ নিয়মিতভাৱে আঁতৰাই থাকিব লাগে। নহৰুৰ মুঠ শস্যকাল 140 দিনৰ পৰা 150 দিনৰ ভিতৰত মুঠ 3-4 বাৰ বনবাত নিৰণি দিব লাগে। প্ৰয়োজন হ'লে গছৰ গুৰিত মাটি চপাই দিব লাগে। শীতকালীন বেলেগ শস্যৰ তুলনাত নহৰুৰ পোক আৰু বেমাৰৰ আক্ৰমণ বেছি হয়। থ্ৰিপ্স পোকে ইয়াৰ প্ৰধান সমস্যা। ই কুমলীয়া পাতৰ ৰস শুহি খায় আৰু পাতবোৰ শুকাই যায়। তেনেকুৱা ধৰণৰ সমস্যা হ'লে 0.2% মালাথিয়ন 50 এচি দৰৱ স্প্ৰে কৰিব লাগে। নহৰুৰ পাতবোৰ শুকাবলৈ আৰম্ভ কৰিলেই চপোৱাৰ ব্যৱস্থা কৰিব লাগে। বন্ধুসকল, সম্পূৰ্ণ বৈজ্ঞানিক পদ্ধতিত খেতি কৰিলে 1 বিঘা মাটিৰ পৰা 8 পৰা 10 কুইণ্টেল নহৰু উৎপাদন হয়। আৰু আপোনালোকে দেখা পোৱা আমাৰ খেতিটোত যিহেতু মাজে মাজে ভাতকেৰেলাৰ মূল ৰোপণ কৰা হৈছে, সেই গতিকে মাজে মাজে বহুতখিনি ঠাই ৰখা হৈছে। আৰু আপোনালোকে এইটো সঠিক পদ্ধতি বুলি ভুল নুবুজিব। বন্ধুসকল, আজিৰ ভিডিঅ'টো এইখিনি আছিল। আপোনালোকে ভিডিঅ'টো চাই যদি ভাল পাইছে নিশ্চয় লাইক শ্বেয়াৰ কৰিব আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে পৰৱৰ্তী ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন আপোনালোকে লগে লগে পাই থাকে। ধন্যবাদ।